মানুহৰ জীৱনত মানে বস্তুৰ অভাৱ কেতিয়াও শেষ নহয়। আজি যদি নতুনকৈ ঘৰ এটা বনোৱাৰ লগে লগে আজি যদি বিছনা লাগে, কালি কিবা লাগে, আলমাৰি লাগে, গডৰেজ লাগে, ফ্ৰিজ লাগে, তাৰপিছত ইনভাৰ্টাৰ লাগে, ৱাশ্বিং মেচিন লাগে, বহুত বস্তু লাগে, জীৱনৰ শেষে হৈ নাই। ঠিক তেনেকৈ দোকান দিলেও বহুত বস্তু লাগে। দোকান দিল প্ৰথমতে ৰুম এটা লাগিল, তাৰপিছত এইবিলাক আলমাৰি লাগিল, চেল্ফ লাগিল, কিবা লাগিল, তাৰপিছত আৰু বস্তু থবৰ কাৰণে ভিতৰততো বাৰু বনালোঁ, বাহিৰত বস্তু থবৰ কাৰণে ষ্টেণ্ড লাগিল। বিশেষকৈ মানে যিবিলাক ডাঙৰ ডাঙৰ পেকেটৰ বস্তু আহে সেইবিলাক থবৰ কাৰণে ষ্টেণ্ড লাগে, বহুত কিবা কিবি লাগে। মই 4 বছৰ মোৰ দোকান দিয়া 4 বছৰ হৈছে, কেইডাল ষ্টেণ্ড ল'লোঁ, কেইডাল ভাঙিল। কোম্পানীয়ে বস্তু থবৰ কাৰণে ষ্টেণ্ড দিয়ে, যেনেকৈ এইডাল জিলেটৰ ষ্টেণ্ড, ইয়াতে লাইটো জ্বলে। আপোনাৰ মামী পক' ষ্টেণ্ড, ইয়াতে আমি মামী পক' বেবী ডাইপাৰ্ছবিলাক থৈ দিওঁ। ঠিক তেনেকৈ আমাৰ দোকানৰ বাহিৰত আৰু কেইডালমান ষ্টেণ্ড আছে। এইকেইডাল ষ্টেণ্ড মই নিজে কিনি আনা ষ্টেণ্ড। ইয়াৰে ভিতৰত এইডালটো চফি কোম্পানী দিছিল, আধা ছিঙি গৈছে, কিবাকৈ অলপ আছে আৰু জিন্দাই। বাকী এইবিলাক মই ষ্টেফ্ৰি থৈছোঁ, এইবিলাক প্লাষ্টিক ষ্টেণ্ড কিনি অনা আছে। এইডাল ষ্টেণ্ডৰ চাওকচোন, ষ্টেণ্ডডাল ভালকৈ, এইডাল ষ্টেণ্ডডালৰ অৱস্থাই নাই। এইডালত মই পেম্পাৰ্ছ থৈছোঁ, বেবী ডাইপাৰ, ভাঙবাৰ কাৰণে বাকী নাই। এডাল আচলতে প্ৰথমতে শ্বু ৰেক আছিল। শ্বু ৰেক থকাৰ পিছত মই ঘৰৰ পৰা আনি পিনে মানে ইউজ কৰা নাছিল আৰু, তাৰপাছত আনি পিনে মই এডাল পেম্পাৰ্ছ থোৱা ষ্টেণ্ড বনাইছোঁ। কিন্তু এতিয়া চব ফালে ভাঙা, চব ভাঙি গৈছে, একো নাই বাকী ভাঙবা এটা। এতিয়া এইটো কোম্পানী তাৰমানে আগতে দিছিল বোলে ষ্টেণ্ড, কিন্তু আজিকালি এইটো কোম্পানীয়ে কি বুলি কয় ষ্টেণ্ড নেদে। এতিয়া মোৰ পেম্পাৰ্ছৰ ষ্টেণ্ডডাল একদম বেয়া হৈ গৈছে। মই সেইকাৰণে ভাবিলোঁ কি এটা ষ্টেণ্ড কিনি লৈ আহোঁ, প্লাষ্টিকৰে ৰঙা ষ্টেণ্ডডালৰ নিচিনা। এতিয়া ষ্টেণ্ড কিনি আনিলে সেয়াকে খুব বেছি 1-1.5 বছৰ যায়, তাৰপিছত আৰু বেয়া হৈ থাকে। তাৰপিছত চিন্তা কৰিলোঁ, আমাৰ দোকানৰ সন্মুখত যি গ্ৰিলৰ দোকানখন আছে, তাতে মই ভাবিলোঁ কি লোহাৰ একডাল ষ্টেণ্ডে বনাই লওঁ। কিন্তু কথা হ'ল মোকতো কম প্ৰাইজত ষ্টেণ্ড লাগিব ন, মানে এইবিলাক কোম্পানী বেছি লাভ নেদে। কিন্তু মই যদি ষ্টেণ্ড বনাওঁতেই যদি মই বহুত পইচা খৰচ কৰোঁ, তে মই দেখোন বস্তু লাভতকৈ দেখোন লছহে হ'ব। সেইকাৰণে মই একদম কম খৰচত একডাল পেম্পাৰ্ছ থোৱাৰ কাৰণে ষ্টেণ্ড আজি বনাইছোঁ। বনোৱা নাই, মানে বনাই আছে, বনাব দিছোঁ। ইয়াতে মই বনাব দিছোঁ এইডাল ষ্টেণ্ড, এতিয়া বনাই আছে। এনে আমি জেনেৰেলি বস্তু বনাবৰ কাৰণে লোহাৰ ডাঙৰ ডাঙৰ পাতি ইউজ কৰে, কিন্তু আমাৰ যিহেতু কম প্ৰাইজত লাগে, আমি সেইকাৰণে এইবিলাক কইল ৰড বুলি কয়, এনেকুৱা পাতলা পাতলা, এইটো হেৰিত কৰে ন, এই পাকা মিস্ত্ৰী খুটাত দিয়ে না, পাকা মিস্ত্ৰী যি খুটাৰ ভিতৰত যি দিয়ে, এনেকুৱা কইল ৰডেদি আমি এইটো বনাম বুলি ভাবিছোঁ। মানে একদম কম খৰচত আৰু জব্দখানা না টাইপ। তাৰপিছত এইডাল ছাইডৰ ফালে অলপমান মোটাহান এডাল ৰড টাইপ দিছে আৰু, বাকীবিলাক চব কইল ৰড। এইটো কম খৰচতে হ'ব, আপোনালোকৰ ঘৰত বনাব পাৰে। কইল ৰডেদি এনেকৈ চেল্ফ বনাই দিছে, 1, 2, 3, 4টা, তাৰপিছত মাজে মাজে আৰু দিব। দা এই কইল ৰডত কিলো কিমান? কিলো হিচাপত আহে ন? কিমান টকা কিলো? 82 টকা। আৰু আমাক এডাল আলমাৰীটো বনাবা কিমান কিলো লাগিব? 8 কিলো মান দি হৈ যাব। তো 82 × 8 যিমান হয় সিমান হ'ব আৰু। কাটি এইটো গ'লকৈ আহে কইল ৰডটো, দাদাই জুখি চিধা কৰি আছে। তাৰপিছত আৰু ইয়াতে চিধা কৰাৰ পিছত এনেকৈ লগাই দি আছে। এতিয়া মই আহিছোঁ ৰ'ব, এতিয়া মালিকে কেই টকা লয়। দাদা কইলটোতো ধৰক 600-650 মান হ'ল, বাকী আপুনি এক্সট্ৰা ৰড দিছে আৰু মেকিং চাৰ্জ লগাই কিমান মান হ'ব? চব মিলি পেলাই 1400-1500 টকাৰ ভিতৰত হৈ যাব। 1400-1500 টকাৰ ভিতৰত হ'ব। আৰু তো পুৰা যুগমীয়া এডালটো কিটা আকৌ নহয়, কোনোদিন একো নাই। আৰু প্লাষ্টিকৰ কিনিলে আমাৰ খুব ৰং মাৰি থাকিব লাগিব মাজে মাজে ৰং মাৰি থাকিব লাগিব, তাৰপিছত আৰু ভাল হৈ থাকে। এতিয়া আমাৰ সেইকেইডাল ইমান সেই মোৰ চু ষ্টেণ্ডডাল বহুত দামী আছিলতো, এই 2 বছৰ প্লাষ্টিকৰ বস্তু লাষ্টিং নহয়, ৰ'দত থাকে না, ৰ'দত তাৰ প্লাষ্টিকৰ টেম্পাৰটো নহয়, সেইকাৰণে ভাঙি গৈছে। এতিয়া মুঠতে 1200-1400 মানৰ ভিতৰত এডাল বহুত 14-15 টকা দিব পাৰি আৰু। ধুনীয়া একডাল ৰেক হৈ যায়, আৰু তাক মানুহৰ ঘৰতো ইউজ কৰিব পাৰে। 3খন ৰেকৰ এখনতে হৈ যাব। 3খন ৰেকৰ এখনতে গোটেই ডাঙৰকৈ বনাইছোঁ ন।
ওকে থেংক ইউ অলপ পইচা কমকৈ ল'ব মোৰ পৰাই ভাল দেখা হ'ব ন ৰড ষ্টেণ্ডডাল হোৱাৰ পিছত নিপন দা ৰাতি গাল কিন্তু মোৰ ৰেক বনোৱাই নাই গোটেই দিনটো লাইট নাছিল আজি ভাটিবেলা এতিয়া দাদাই বেলেগ বেলেগ কামো কৰি থাকে এতিয়া ৰেকডাল এনেকুৱা হৈছে দেখাত ধৰিবই নোৱাৰি ইমান লহা আছে না চাইডৰ ফালৰ পৰাই খালে গম পাব সৰু সৰু কইল ৰড দিছি এইবিলাকত আৰু এই বাউণ্ডাৰীটোত খালি ডাঙৰ ৰড দিছি কালি বনাবা দিয়া এই দেখান ৰেকটো আজি হৈছে তাৰ পৰাই লৈ আহি আছে ইটাতে অলপ ৰং চং কৰিব লাগিব আজি কৰোঁ না নকৰোঁ ৰং কৰিব লাগিব কৰি পিনে মাল থ'ব লাগিব এতিয়া সুন্দৰকৈ এয়া ফাইনেল প্ৰডাক্ট আনি পিনে মালো ভৰালাক কিন্তু ষ্টেণ্ডডালৰ পিছফালে অলপমান আৰু ৰড দিবা লাগিছিল যিহেতু আমাৰ ৰড কম হৈ গ'ল আমাৰ ইয়াতে ৰড এই পাইপ আছে কিছুমান সেই পাইপেদি পিছফালটো বান্ধি আছোঁ বান্ধি মানে বস্তুখিনি যাতে পৰি নাযায় আৰু সেনাহান এনেকৈ লগাই দিব পিছফালে লগাই দিলি পিনপিনা আহি যাব পিছফালটো যাতে ওলাই নাযায় তিতাত বাকী এনে পাৰফেক্ট হৈছে পাৰফেক্ট কালি বনোৱা এই ষ্টেণ্ডডালৰ এইটো ফাইনেল লুক এতিয়া বহুত বস্তু আহিব এইবিলাকত থ'ম এতিয়া লাহেকৈ ইয়াতে চিজিল কৰি পিনে বহুত বস্তু আহিব বহুত দিনৰ অভাৱ এটা আমাৰ আজি পূৰণ হ'ল ৰেকডাল হৈ গ'ল কেনা লাগিল ৰেকডাল দেখি পিনে ক'ব চিম্পুলকৈ বনাইছোঁ কম দামত আৰু কি আৰু তাতকৈ ভাল হ'ব ন কিন্তু দোকানত ব্যৱহাৰ কৰাৰ কাৰণে বহুত ভাল ঘৰতো এনেকৈ বনাব পাৰি য'ত ত'ত থ'বৰ কাৰণে নাই তাতে বহুত বস্তু আটাকৈ বনাইছোঁ মই 3ডাল ৰেক খালী কৰি এতিয়া মই এডালত থ'ব পাৰিম তো মোৰ বহুত সুবিধা হৈছে ঠিক আছে দেন আজিলৈ বাই বাই